দম আছে আছে দিব দম আছে হ্যাঁ এইখিনি এবার ভিডিওত যাব গুড মৰ্নিং ফ্ৰেণ্ডছ তো চাওক কিমান জোৰকৈ পানী পৰি আছে আৰু ইমান পানীটো মই মিছাদক স্কুলত আজি যাব দিম তো চকুটাৰ প্ৰব্লেমৰ কাৰণে ভালেকেইদিন হ'ল স্কুলত যাব পৰা নাই আজি পঠাম তাই ৰেডি হৈ আছে আৰু এতিয়া বাজে 9:05 তো তাক মই আগত ৰেডি কৰি দি দিম তাৰপিছত আপোনাহঁতক লগ পাই আছোঁ তো মিছাতে গেল স্কুলত আৰু মই অলপমান আগুৱাই দি যিটো জোৰকৈ পানী আহিছে সেইকাৰণে এনেতো তাই অকলে যায় এতিয়া মই কাম বনখিনি কৰোঁ আৰু আজি পূৰা 9 দিন পিছতহে তাই স্কুলত গ'ল যদিও পানী বটল দি পঠালোঁ কাৰণ বহুত দিন হ'ল স্কুল ক্ষতি হৈছে তাৰ সেইকাৰণে এতিয়া পৰীক্ষা যি কেনেকুৱা হ'ব আল্লাহে জানে তো যি নহওক মই এতিয়া কাম বনখিনি কৰোঁ আৰু যিহেতু আপোনালোকক স্বাগতম জনাই মানে সকলোকে মোৰ আৰু এটা নতুন ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে চ' ভিডিঅ'টো চাই থাকিব চেষ্টা কৰিম যাতে ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে ভাল লগাব পাৰোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তুমি কাম বন কৰোঁ চাওক গোটেই লেতেৰা হৈ আছে তো গোটেইখিনি চাফা চাফা কৰি আপোনালোকক লগ পাইছোঁ তো মই কাম বনখিনি কৰি শেষ দিলোঁ আৰু এতিয়া ৰান্ধিম দুপৰীয়াৰ আৰু কি হ'ল মানে কালি সন্ধিয়া ব্ৰইলাৰ মাংস আনিছিল আৰু মাংসখিনি মই ৰান্ধাই নাছিলোঁ ফ্ৰিজত থৈ দিছিলোঁ মানে কালি মোৰ গাটো বেছি ভাল লগা নাছিল সেইকাৰণে এনেইতো আপোনালোকে গমে পায় মই দুপৰীয়া বেছি নাৰান্ধোঁ সন্ধিয়া বজাৰ কৰা হয় যিহেতু ৰাতি ৰান্ধোঁ আৰু ৰাতিৰ চব্জি থাকিয়ে যায় কিবা নহয় কিবা আৰু সেইখিনি দুপৰীয়া যিহেতু হাজবেণ্ড নাথাকে মই আৰু বেটা দুয়োজনে থাকোঁ আৰু যি ৰাতি থাকে তাৰ লগত কিবা অলপমান থুলমূলকৈ বনাওঁ আৰু খাই লওঁ আৰু যিহেতু কালি সন্ধিয়া ৰন্ধা হোৱা নাছিল সেইকাৰণে এতিয়া ৰান্ধিব লাগিব আৰু এনেই কিন্তু দুপৰীয়া ৰান্ধিলে এটা ভাল হয় কি মানে দুপৰীয়া ৰান্ধিলে ৰাতিৰ ভেজালটো অলপ কমি থাকে ৰাতি বেছি ৰান্ধিব নালাগে কিন্তু উপায় নাই যিহেতু সন্ধিয়া বজাৰ কৰা হয় সেইকাৰণে সন্ধিয়াই ৰান্ধিব লাগে তো এতিয়া মই গোটেই পিঁয়াজ নহৰু আদাখিনি ৰেডি কৰি লৈ মাংসখিনি ধুইও আনিলোঁ আনি এতিয়া বহাই দিম যিহেতু ব্ৰইলাৰ মাংস মই আগত ভালেকেইবাৰ দেখাইছোঁ আপোনালোকক ৰান্ধা তো আজি আৰু বেছি নেদেখাম এনে থুলমূলকৈ অলপমান তো মোৰ ৰান্ধাখিনি হৈ গ'ল আৰু এতিয়া অলপমান বাচন ওলাইছে যিহেতু লেতেৰা সেইখিনি ধুই ল'ম লগতে অলপমান কাপোৰ আছে সেইখিনি ধুই কেনে গাটো ধুই ল'ম আৰু গা চা ধুই একেবাৰে আপোনাহঁতক লগ পাইছোঁ তো ভিডিঅ'টো চাই থাকিব Hours later. হেল্ল' ফ্ৰেণ্ডছ এতিয়া বাজে 6:15 হ'ল আৰু হাজবেণ্ডটো আহি গ'ল তো এতিয়া মই চাহ বহাই দিছোঁ এইফালে চাওঁ এইফালে পানী গৰম দিছোঁ চাহৰ কাৰণে আৰু এইফালে গাখীৰ গৰম দিছোঁ তো আজি হাজবেণ্ডৰ ওপৰত এটা প্ৰেংক কৰিম চাহৰ প্ৰেংক তো আপোনালোকে ভিডিঅ'টো চাই থাকিব চাই থাকিলে গম পাব আচলতে কি হয় মানে তাক মই আজি নিমখৰ চাহ খুৱাম আচলতে তাই আহিল মাত্ৰ আহি ফ্ৰেছ হ'ব গ'ল বাহিৰত তো সেইকাৰণে মই ভিডিঅ'খিনি বনাই আছোঁ তাই শুনা নাপায় তো আপোনালোকে ভিডিঅ'টো চাই থাকক চাই থাকিলে গম পাব মই তাৰ ওপৰত প্ৰেংক কৰিম আৰু এইফালে বজাৰো আহি পাল তো এতিয়া নাৰান্ধো আগতে চাহ পানীখিনি দি লওঁ তাৰপিছত ৰান্ধিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মই তাৰ ওপৰত কিন্তু প্ৰেংক কৰিম কি হয় দেখা পাব চাহখিনি মই বহাই দিছোঁ আৰু খালি চাহপাতৰে দি দিছোঁ মানে প্ৰথমতে একাপ ইয়াৰে তুলি ৰাখি মই নিমখ দিম তাৰপিছত আৰু ভালকৈ একাপ দিম কাৰণ নিমখ দিয়ে চাহটো তাক খাবা নহয় তাৰপিছতে একাপ ভাল চাহ দিবই লাগিব তো সেইকাৰণে ভাবিছোঁ প্ৰথমতে চাহপাতখিনি দি পূৰা যাৰ কৰি নিমখৰ চাহ একাপ তুলি ৰাখি পিছত চেনি দিম তো আপোনালোকে চাই থাকিব চাই থাকিলে গম পাব এতিয়া মই এইখিনি চাহত চেনিখিনি দি দিম নিমখখিনি এবাৰ দি দিলোঁ আৰু
আৰু এইবাৰ ইয়াতে গাখীৰ অলপমান দি দিম। আৰু ভালকৈ অলপমান লৰাই দিম যাতে নিমখখিনি ভালকৈ মানে গলি যায়, চাহখিনি পুৰা মানে নিমখীয়া হৈ যায়। আজি ভিডিঅ' বনাই আছোঁ, ধৰ নাস্তানো ধৰ অন কৰা নাই এখনো, ধৰ ধৰ। তো ফ্ৰেণ্ড, আপোনালোকে দেখিল নহয়, তাই চাহকাপ মোৰ হাতৰ পৰা নল'লে। মানে তাই বুজি পাল যে আচলতে ভিডিঅ'টো অন কৰা আছিল। তো তাই ভাবিল যে ভিডিঅ' অন কৰা আছে যদি কিবা এটা আছে, আৰু সেইটা ভাবি চাহকাপ তাই মোৰ হাতৰ পৰা নল'লে আৰু মোৰ প্ৰেংক কৰা নহ'ল। কোনোবা দিন অলপ বেলেগকৈ ট্ৰাই কৰিম, আজি আৰু নহ'ল। তো এতিয়া ৰান্ধো, আৰু যিহেতু আজি চব্জি কি আনিছে বজাৰ মানে দেখালোঁ, শ'ল মাছ আনিছে। আৰু শ'ল মাছ, গৰৈ মাছ এইবোৰ মই অলপ বেলেগ ধৰণৰকৈ বনাম। তো আজি অলপ বেলেগ ধৰণৰকৈ বনাম আৰু শ'ল মাছখিনি। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু যিহেতু শ'ল মাছ, গৰৈ মাছ এইবোৰ ৰান্ধিলে বেছি সোৱাদ নালাগে, সেইকাৰণে মই অলপ বেলেগকৈ ট্ৰাই কৰোঁ। তো নৰ্মেল মাছৰ নিচিনাকৈ নবনাম, অলপ বেলেগকৈ বনাম। আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকিলে গম পাব। তো প্ৰথমতে মই মাছখিনি ভালদৰে ধুই ধাই লৈ আহিলোঁ, আৰু ইফালে মই মিঠাতেল কেৰাহীটোত গৰম দি দিছোঁ। লগতে মই লৈছোঁ 2টা পিঁয়াজ কাটি লৈছোঁ, আৰু ইয়াতে আছে 1টা পিঁয়াজ, কেইটামান নহৰু আৰু কেইটামান জলকীয়া মই গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছোঁ। লগতে নিমখটো লাগিবই, আৰু ইয়াতে আছে হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি। আৰু এইবাৰ মই ৰান্ধিম। তেলখিনি মোৰ গৰম হৈছে, আৰু ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি আগত দি আছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত ইয়াতে অলপমান মই নিমখো দি দিম, যাতে পিঁয়াজখিনি মোৰ ধুনীয়াকৈ মজে। নিমখ অলপ কম হোৱা যেন লাগিল, সেইকাৰণে অলপমান আৰু দি দিলোঁ। পিছত সোৱাদটো চাই লাগিলে আৰু দিম। আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে অলপ সময় ভাজি ল'ম। আৰু পিঁয়াজখিনি অলপ সময় যিহেতু মই ভাজি ল'লোঁ, আৰু ইয়াতে মই এতিয়া দিম পেষ্ট কৰা মছলাখিনি। আৰু মছলাখিনি দিয়াৰ পিছত এইখিনি মই অলপ সময় আৰু ভাজি লওঁ। মছলাখিনিৰ কেঁচা গোন্ধটা যোৱাৰ পিছত মই হালধি গুড়ি আৰু জলকীয়া গুড়িখিনি দি দিলোঁ, আৰু এইখিনি দি কেনে অলপ সময় আৰু ভাজি ল'ম। আৰু এতিয়া মোৰ মছলাখিনি পূৰা ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম পানী, আৰু পানীখিনি দিয়াৰ পিছত মই এইখিনি ঢাকনি এখন দি কেনে ভালকৈ উতল আহিবলৈ দি দিম। আৰু উতল আহি যোৱাৰ পিছতে মই মানে ইয়াতে মাছখিনি দি দিম। পানী অলপমান আৰু দিলোঁ, কাৰণ মাছ ভালেখিনি যিহেতু। আৰু মই ইয়াতে জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়িখিনিও দি দিম একেবাৰে। দি দিলোঁ মই জিৰাৰ গুড়ি, আৰু এইবাৰ দি দিলোঁ ধনিয়া গুড়ি। জিৰাৰ গুড়ি অলপমান কম হোৱা যেন লাগিছিল, সেইকাৰণে অলপমান আৰু দি দিলোঁ। তো এইখিনি এইবাৰ ভালকৈ এনেকৈ লৰাই দি ঢাকনি এখন দি দিম। তো পানীখিনি যেতিয়া ভালদৰে উতল আহি যাব, তেতিয়া মই ইয়াতে মাছখিনি দি দিম। তো এয়া চাওক, ধুনীয়াকৈ উতল আহিছে, আৰু এতিয়া মই ইয়াতে দি দিম মাছখিনি। এনেতো দুপৰীয়া মই ব্ৰইলাৰ মাংস বনাইছোঁৱেই, আপোনালোকে দেখিছে। আচলতে কি হ'ল মানে হাজবেণ্ডে ব্ৰইলাৰ মাংস খাই ভাল নাপায়। ব্ৰইলাৰ মাংস খালি বেটাৰ কাৰণে আনে, কাৰণ বেটা বহুত বেছি ভাল পায়। আৰু যিহেতু তাই ব্ৰইলাৰ মাংস ভাল নাপায়, সেইকাৰণে মাছ আনিল। তো ভাবিলোঁ মই অলপ জুতি পুটিকৈ বনাই দিম। আৰু এইবাৰ মই ইয়াৰ ঢাকনিখন দি আৰু জুইটো কমাই দিম, লাহে লাহে সিজিবলৈ দিম।
ঢাকনিখন গুচাই মই মাজে মাজে দুই এবাৰকৈ লৰাই দিলোঁ, মানে নহ'লে তলত লাগি যাব আৰু জোৰকৈ লৰাই দিলে মাছখিনি ভাঙি যাব। সেইকাৰণে তো পানী অলপমান আৰু দি দিম, যিহেতু মই প্ৰথমতে পানী অলপমানহে ব্যৱহাৰ কৰিছিলোঁ। তো এতিয়া অলপ পানী আৰু দি দিলোঁ আৰু এইখিনি পানীতে মই নমাই থ'ম মাছখিনি, মানে অলপমান যেতিয়া এই পানীখিনি শুকাই যাব তেতিয়া মই মাছখিনি নমাই থ'ম হ'লে আৰু। তো আমাৰ মাহঁতে কয় যে এইবিলাক মাছ অলপমান সিজিলে বোলে খাই ভাল লাগে, যিহেতু ভাঙা ভাঙা হৈ যায় যেতিয়া সিজি কেনে, তেতিয়া বোলে খাই ভাল লাগে। তো মাছখিনি হৈ গ'ল আৰু এতিয়া মই গেছটো নমাই দিম। বেছি জল নাৰাখিলোঁ, অলপমান এইবিলাক মাছৰ বেছি জল ৰাখিলে খাই ভাল নালাগে। আৰু ভাবিলোঁ আজিৰ কাৰণে ভিডিঅ'টো মই ইয়াতে শেষ দিম। যদি ভাল লাগিল আপোনালোকৰ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিৰ কাৰণে বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে সকলোৱে ভালে থাকক।